নমস্কাৰ গাইজ, কেনে আছে? আশা কৰোঁ সকলোৰে কুশল মংগল। আজি পুৱাই মানুহজনীয়ে হাঁহৰ মাংস আৰু কোমোৰা খোৱাৰ কথা ইচ্ছা প্ৰকাশ কৰিলে। মই বোলো বজাৰলৈ ওলাই যাওঁ, ওচৰৰে হেঙাৰবাৰী পাব্লিকেটৰ চকতে হাঁহৰ মাংস, মুৰ্গী মাংস এইখিনি বিক্ৰী কৰাৰ দোকান আছে। কিন্তু মোৰ আজি দুৰ্ভাগ্য, মই হাঁহৰ মাংস নাপালোঁ। কিন্তু দেখিলোঁ তাত বৰ ধুনীয়া লোকেল মুৰ্গী বিক্ৰী কৰি আছে। সেয়েহে তাৰ পৰা মুৰ্গী এটাকে ল'লোঁ। আৰু ফুটপাথৰ দোকানত দেখিলোঁ ধুনীয়া জহা কোমোৰা আছে আৰু জহা কোমোৰাটো ল'লোঁ। সততে অসমৰ জাতীয় জীৱনত হাঁহৰ মাংসৰ কথা উল্লেখ হ'লেই লগত কোমোৰাৰ কথা উল্লেখ হয়। কোমোৰাৰ প্ৰশ্ন আহিবই। আৰু সঁচাকৈ কোমোৰা আৰু হাঁহৰ মাংসৰ জুতিখন বৰ বিৰাট সোৱাদযুক্ত। কিন্তু মই আজি মনতে প্লেনিং কৰিছোঁ জহা কোমোৰা আৰু লোকেল মুৰ্গীৰ মাংস বনোৱাৰ কথা। এই জুতিখননো কেনে হয় আৰু ইয়াকনো মই কেনেদৰে ৰান্ধোঁ, আহকচোন পলম নকৰি আমি এই ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ। এই ৰেচিপিটো ৰান্ধিবৰ বাবে মই লৈছোঁ 350 গ্ৰাম কটা মুৰ্গীৰ মাংস, এফালে লৈছোঁ 250 গ্ৰাম কোমোৰা, ইয়াক সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ, আৰু লৈছোঁ এটা মিডিয়াম চাইজৰ আলু, ইয়াক 4 পিচ কৰি লৈছোঁ। এইফালে দুটা বাটিত আমি পিঁয়াজ কুটি লৈছোঁ, এটাত আমি সৰু সৰুকৈ কুটি লোৱা পিঁয়াজ লওঁ, আনখিনি আমি গ্ৰাইণ্ডিং কৰি লওঁ। এইফালে লৈছোঁ আমি দুটা কেঁচা জলকীয়া দীঘে দীঘে ফালি লৈছোঁ, এটা ভোট জলকীয়া দুটুকুৰ কৰি লৈছোঁ, এফালে লৈছোঁ আদা আৰু নহৰু প্ৰায় 12 পৰা 15 পিচ নহৰু। আৰু শুকান মছলাৰ ভিতৰত আমি লৈছোঁ আধা চাহ চামুচ জিৰা গুড়ি, আধা চাহ চামুচ ধনিয়া গুড়ি, 1 চাহ চামুচ জালুকৰ গুড়ি, এইফালে লৈছোঁ 3টা ইলাচি, 3টা লং, ডালচেনি আৰু এটা জামিত্ৰী। এইফালে লৈছোঁ আমি সোৱাদ অনুসৰি নিমখ আৰু 2টা তেজপাত। এতিয়া আমি গেছত এখন কেৰাহী গৰম কৰিম আৰু তাত প্ৰায় 4 চাহ চামুচ মিঠাতেল দিম। তেলখিনি গৰম হোৱাৰ পিছত আমি কোমোৰাৰ টুকুৰা আৰু আলুৰ টুকুৰাখিনি এই তেলত দি আমি ভাজিম। ইয়াত আমি আধা চাহ চামুচ নিমখ দিম আৰু আধা চাহ চামুচ হালধি গুড়ি দিম। আৰু এইখিনি আমি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে এইখিনি ৰঙচুৱা পৰি নাযায়, এটা ব্ৰাউন কালাৰ যেতিয়ালৈকে নাহে। এইখিনি ব্ৰাউন কালাৰ অহাৰ পিছত আমি কেৰাহীৰ পৰা এটা পাত্ৰত উঠাই ৰাখিম। এতিয়া এই মিঠাতেলখিনিত আমি আৰু অলপ তেল যোগ কৰিম আৰু এইখিনি গৰম হোৱাৰ পিছত আমি ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু এখন হেতাৰে আমি ইয়াক ভালকৈ লৰাই ল'ম। আৰু ইয়াতে আমি দিম লং, ইলাচি, ডালচেনি আৰু জামিত্ৰী। এইখিনি দি আমি ইয়াত 2টা তেজপাত টুকুৰা কৰি দি দিম আৰু এইখিনি হেতাখনেৰে লৰাই দিম। পিঁয়াজখিনি অকণ ৰঙচুৱা নপৰালৈকে আমি ভাজিম। যেতিয়া এইখিনি ভাজ খাব, ইয়াত ৰঙচুৱা পৰিব, তেতিয়া আমি ইয়াত মাংসখিনি দি দিম আৰু ভালদৰে ইয়াত লৰাই দিম। এতিয়া আমি ইয়াত পুনৰ আধা চাহ চামুচ নিমখ দিম, কাৰণ নিমখখিনি আমি অলৰেডি কোমোৰা আৰু আলুত অলপ দিছিলোঁ। এইখিনি যেতিয়া অলপ ভাজ খাব, এই তেলখিনি মাংসৰ পৰা এৰ খাবলৈ এৰিব, তেতিয়া আমি ইয়াত যিখিনি আগতে ভাজি লৈছিলোঁ আলু আৰু কোমোৰা, সেইখিনিও ইয়াতে দি দিম আৰু পুনৰ ইয়াক লৰাই দিম।
এইখিনি আধা ভাজ খোৱাৰ পিছত আমি ইয়াত যিখিনি আমি পিহি লৈছিলোঁ বা গ্ৰাইণ্ডিং কৰি লৈছিলোঁ পিঁয়াজখিনি, সেই পিঁয়াজখিনি আমি ইয়াত দিম আৰু পুনৰ ইয়াক এখন হাতেৰে ভালদৰে আমি লৰাই দিম যাতে পিঁয়াজৰ যিখিনি পেষ্ট সেইখিনি সকলোতে মিহলি হৈ যায়। এতিয়া আমি দিম আদা, নহৰু আৰু কেঁচা জলকীয়া আৰু ভোট জলকীয়াৰ যিটো পেষ্ট বনাইছিলোঁ আমি সেইখিনি এতিয়া ইয়াত দিম আৰু পুনৰ হেতাখনেৰে লৰাই মিশ্ৰণখিনি ইয়াত ভালদৰে আমি মিহলাই দিম। পিঁয়াজৰ পেষ্ট আৰু আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি অলপ ভাজ খোৱাৰ পিছত আমি ইয়াত উতলাই ৰখা গৰম পানী দি দিম। পানীৰ পৰিমাণ অলপ বেছিকৈ দিম যিহেতু এইখিনি উতলি ই গৈ গ্ৰেভি হ'বগৈ লাগিব আৰু মাংসখিনিও সিজিব লাগিব। কম পানী দিলে গ্ৰেভি হৈ যাব কিন্তু মাংসখিনি ভালদৰে নিসিজিব। এতিয়া আমি ইয়াত আধা চাহ চামুচ হালধি দিম পুনৰ, যিহেতু আমি আগতে হালধি দি লৈছোঁ। এইখিনি যেতিয়া বকবককৈ উতলিবলৈ ল'ব তেতিয়া আমি ইয়াত যিখিনি আমাৰ শুকান মছলা, গুড়ি মছলা আছিলে সেইখিনি আমি এড কৰিম। আমি ইয়াত দিম আধা চাহ চামুচ জিৰা গুড়ি, আধা চাহ চামুচ ধনিয়া গুড়ি, এক চাহ চামুচ জালুকৰ গুড়ি। এইখিনি পুনৰ আমি ভালদৰে লৰাই দিম। আৰু কিছু সময়ৰ বাবে এনেদৰেই ঢাকোন নিদিয়াকৈ আমি ইয়াক উতলিবলৈ এৰি দিম। আমি এটা কথা পাহৰিছিলোঁ যে ৰঙা কাশ্মীৰী জলকীয়া দিয়াৰ কথা। আমি ইয়াত অলপ ৰংটো ভাল হ'বৰ বাবে এক চাহ চামুচ কাশ্মীৰী জলকীয়াও মিহলাই দিম। পুনৰ হেতাৰে আমি ইয়াক ভালদৰে লৰাই দিম আৰু পুনৰ ইয়াক উতলিবলৈ এৰি দিম যেতিয়ালৈকে ই গ্ৰেভি হৈ নাযায়। আমাৰ কোমোৰা আৰু মুৰ্গী মাংসৰ যিখিনি আমি গ্ৰেভি তৰকাৰী বনাইছোঁ সেইখিনি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, তাৰ জোলখিনি ক্ৰমান্বয়ে ডাঠ হৈ গৈছে। এতিয়া আমি ইয়াক আৰু 2 মিনিট সময় উতলিবলৈ এৰি দিম। ইতিমধ্যে আমাৰ কোমোৰা আৰু মাংসৰ তৰকাৰী হৈ গৈছে। এতিয়া আমি গেছৰ নব বন্ধ কৰিম আৰু গৰমে গৰমে ইয়াক এইদৰে পৰিৱেশন কৰিম। আজি আপোনালোকে মোৰ এই ৰেচিপিটোৰ প্ৰস্তুত প্ৰণালীটো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।